মানে মই যিটো কৈছিলোঁ যে কথাটো কিবা আপুনি মোৰ লগত গান এটা গাব লাগিব বুলি গান গাব নাজানো কথাটো বুজক মানে গানটো কেনেকৈ গাব লাগে আপোনাক চব শিকাই দিয়া হ'ব মানে ইমান টান নহয় গানটো ৱেলকাম বেক মাই ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ গাইজ আজি মই আপোনালোকৰ মাজলৈ এটা নতুন প্ৰেংক কল লৈ আহিছোঁ মোৰ ইমানখিনি অভিজ্ঞতা নাই প্ৰেংক কল কৰা তথাপিও মই চেষ্টা কৰোঁ মই যিমানখিনি ভাল কৰিব পাৰোঁ মই চেষ্টা কৰিম গাইজ আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টো স্কিপ নকৰিব আৰু এতিয়া প্ৰেংক কলটো ষ্টাৰ্ট কৰোঁ নাম্বাৰটো লৈছোঁ এজনৰ পৰা কালেক্ট কৰিছোঁ কিন্তু সঠিককৈ নাম্বাৰটো হয় নহয় নাজানো তথাপিও নাম্বাৰটো লগাই চাওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে স্কিপ নকৰিব আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ অ' পে 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 হেল্ল' আয়ুষ্মান নাথ হয়নে হয় মই ধেমাজিৰ পৰা ক'লোঁ আপোনাৰ মানে বিশেষ এটা কাৰণে ফোন কৰিলোঁ আপুনি কিবা বিজি আছে নেকি অঁ মই মানে এজন ছিংগাৰ হয় শুনিছেনে মই এটা গান বনাব লৈছোঁ মানে আপোনাক মানে বিচাৰিছোঁ গানটোত মানে আপুনি সহযোগিতা দিয়াদি ভাল লাগিলেহেঁতেন আপুনি এতিয়া পাৰে নোৱাৰে গানৰ কাৰণে অঁ গানৰ কাৰণে নাযায় কাৰণ মোৰ নাম ৰেগুলাৰ আছে মানে শুনক কথাটো আপুনি নামটো আপোনাৰ কেতিয়ালৈকে চলিব নাম আপোনাৰ অঁ আপুনি মানে যেতিয়া পাৰে মোক মানে জনাব মানে মই গানটো মানে সতাই দিম মানে আপুনি যেতিয়া পাৰে মানে গানটো মানে ইমান টান নহয় আপোনাক মই বুজাই দিম মানে ভালদৰে যদি আপুনি কনফাৰ্ম কৰিম বুলি ভাবে হেল্ল' হেল্ল' অঁ শুনিছেনে অঁ মানে গানটো ইমান হেৰিত তোমাৰ বেছি টান টাইপৰ নহয় মানে সহজ হয় যিহেতু তুমি ভাল মানে প্ৰতিভা তোমাৰ থকা ন সেইবাবে মই তোমাক ভাবিছিলোঁ তোমাক ল'ম বুলি গানটো গাবৰ কাৰণে হেল্ল' অঁ তুমি মানে অলপ সহায় জনোৱা এতিয়া ভাল পালোঁহেঁতেন মানে এতিয়া নহয় তোমাক চব শিকাই ল'ম মানে আমি বুজিছা আপুনি প্ৰেংক কল কৰি আছে কিজানি ন প্ৰেংক কল মানে প্ৰেংক কল কোৱা নাই মই প্ৰেংক কল কোৱা নাই তোমাক কথাটো বুজি লোৱা চিৰিয়াছকৈ ভাবি লোৱা না হেল্ল' হেল্ল' মই অলপ ব্যস্ত আছোঁ অলপ দেৰিকৈ কৰিম দিয়ক নহয় ফোনটো কাটি দিলে গম পাইছে প্ৰেংক কল কৰিছোঁ বুলি আৰু এবাৰ লগাই চাইছোঁ ফোনটো কাটি দিছে আৰু এবাৰ লগাই চাওঁ গাইজ ফোনটো ইমানকৈ লগাই আছোঁ বিজি গৈ আছে গম পাইছে চাগে প্ৰেংক কৰিছে বুলি চবেই প্ৰেংক কৰিছে ন সেইবাবে ভাবিছে চাগে প্ৰেংক কৰিছে বুলি সেইকাৰণে গুৰুত্ব দিয়া নাই ইমান তাতে কথাখিনি অলপ থকবক হ'ল ন গম পাইছে প্ৰেংক কৰিছে বুলি তথাপি চেষ্টা কৰি আছোঁ ফোনটো লগা নাই आप जिस व्यक्ति को कॉल कर रहे हैं वह अभी कॉल नहीं ले पा रहे हैं कृपया कॉल करिब প্ৰেংকটো কৰাই নহ'ল সম্পূৰ্ণ লাগিছে ফোনটো হেল্ল' অঁ কৰিশ্মা নাথক দিয়কচোন ফোনটো হয় আপুনি কৰিশ্মা নাথ নহয় নেকি কিবা কথা আছিলে নেকি আপোনাৰ অঁ কথা আছিলে কিবা
তাই মানে জ্বৰ উঠিছে শুই আছে ৰ'ব কি মোক ক'ব নোৱাৰি নেকি এই কিবা তেখেতৰ লগতে আছিলে মানে ইম্পৰ্টেণ্ট কথা এটা আছিলে তুমি কিবা হয় নেকি কিবা কথা ৰাখা বোলো বাবা বা হেল্ল' হেল্ল' হয় হয় কিবা জ্বৰ হৈছে নেকি আপোনাৰ অঁ অথনি ফোনটো কাটি দিলে কিবা এটা ক'ম বুলি ভাবিছিলোঁ বিজি হৈ আছিলে সেইকাৰণে ফোনটো কৰা নাছিলোঁ কওকচোন মানে মই যিটো কৈছিলোঁ যে কথাটো কিবা আপুনি মোৰ লগত গান এটা গাব লাগিব বুলি মই গান গাব নাজানো কথাটো বুজক মানে গানটো কেনেকৈ গাব লাগে আপোনাক চব শিকাই দিয়া হ'ব মানে ইমান টান নহয় গানটো চব কথা পাতিম ন মই এতিয়া মানে একদম কথা পাতিব ইচ্ছা নাই গাটো বেয়া লাগি আছে গা বেয়া আজি নাম নাই ন আছে আছে ৰাতি নামায় নেকি নাম আপোনাক কেতিয়া ফোন কৰিলে মানে ফ্ৰীলিকৈ কথা পাতিব পাৰিম কালি পৰহি কালি পৰহি মানে ন ফোনটো কাটি দিলে এই কথা এটা কম বেয়া নেকি এই আপোনাক মানে প্ৰেংক কল কৰিছিলোঁ মানে বেয়া আছে নেকি নাই নাই মোৰ মানে গা বেয়া কাৰণে কথা পাতিব ইচ্ছা যোৱা নাই লাষ্টত কৈ দিওঁ মানে প্ৰেংক কল কৰিছোঁ বুলি সেইকাৰণে মানে ফোনটো কৰিলোঁ আপুনি মোৰ চেনেলটো কিবা এটা কৰি দিয়ক অডিয়েঞ্চত সকলোৱে ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট কৰি দিব থেংক ইউ গাইজ প্ৰেংক কলটো ইমান দীঘলীয়া নকৰোঁ যিহেতু কৰিশ্মা নাথৰ মানে স্বাস্থ্যটো ইমান ভাল নহয় সেইবাবে তেখেতে কথা পাতিবলৈ মন নকৰিলে মোৰ চেনেলত এইটো প্ৰথম প্ৰেংক কল হৈছে যদি আপোনালোকে প্ৰেংক কলটো ভাল পায় তেনেহ'লে কমেণ্ট কৰিব নেক্সট প্ৰেংক কল মই বনাম ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি চাই ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা প্ৰশ্ন থাকিলে কমেণ্টত জনাব আজিলৈ সকলোকে বাই বাই দিলোঁ অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাম বাই জয় অসম